তো দোস্ত মই আজি ফাইনালি আহি পালোঁ খাৰখোৱা। আমাৰ অসমত এখন ভাইৰেল ৰেষ্টুৰেণ্ট আছে আমাৰ দৰঙত। বহুত ডাঙৰ ৰেষ্টুৰেণ্ট হয় আৰু বহুত ধৰণৰ ফেচিলিটি আছে আৰু আপোনালোকে যি খাবলৈ বিচাৰে, আপোনালোকৰ মন যি বিচাৰে আপোনালোকে সেইটো বস্তু ইয়াতে খাবলৈ পাব। এইটো এনেকুৱা এটা ৰেষ্টুৰেণ্ট আমাৰ দৰং ডিষ্ট্ৰিক্টত বহুত ডাঙৰ ৰেষ্টুৰেণ্ট হয় আৰু এইখিনিত সৰু সৰু ল'ৰা ছোৱালী আহিলে বহুত খেলিবলৈ বস্তু পায়। অল ফেমিলি আহিলেও মানে ইয়াতে কিডছৰ কাৰণে মানে বহুত ধৰণৰ ফেচিলিটি আছে আৰু ডাঙৰৰ কাৰণেতো আৰু ক'বই নোৱাৰে। আপোনালোকে যেতিয়া অল ৰাউণ্ড মানে বাউণ্ডাৰীটো ঘূৰিব, অল চাৰু চাইডে যেতিয়া ঘূৰিব আপোনালোকে এনেকুৱা ভাল লাগিব যে আমি ক'ত আচলতে আমি ক'ত সোমাইছোঁ। এটা বহুত ধুনীয়া জেগা হয়। আচলতে ৰেষ্টুৰেণ্টখনৰ নাম আপোনালোকে জানে নে নাজানে মই কৈ আছোঁ। ৰেষ্টুৰেণ্টৰ নাম হ'ল খাৰখোৱা ধাবা। আপোনালোকে আহিবলৈ নিশ্চয় নাপাহৰিব। তো বলক আপোনালোকক মই চাৰু চাইডে দেখাই আছোঁ আৰু আপোনালোকে মোৰ ভিডিঅ'টো এণ্ড চাই থাকিব। আপোনালোকক মই অল ৰাউণ্ড দেখুৱাম আৰু ৰেষ্টুৰেণ্টৰ ভিতৰতো আপোনালোকক দেখুৱাম আৰু ৰেষ্টুৰেণ্টখনৰ চাৰু চাইডে কেনেকুৱা ধৰণৰ ফেচিলিটি আছে, কেনেকুৱা ধৰণৰ বস্তু মানে আপোনালোকে ভাল লগা বস্তু আছে, আপোনালোকৰ মনোৰঞ্জনৰ কাৰণে ভাল ভাল বস্তু আছে, আপোনালোকক মই আজি দেখুৱাম। তো বলক মই ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে ধুনীয়াকৈ চাই থাকিব। তো বলক মই আপোনালোকক দেখুৱাই আছোঁ ৰেষ্টুৰেণ্টৰ অল ৰাউণ্ডাৰ। মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ গাইজ। এইটো ৰেষ্টুৰেণ্টৰ বেক চাইড হয়। এতিয়া সৰু সৰু ল'ৰা ছোৱালী চব আহি কিনে এতিয়া খেলিব পাৰে। এইটো খেলিবলৈ জেগা আৰু এতিয়া এইবিলাক বহা জেগা হয়, এইটো খেলিব লগা। আৰু এতিয়া এইখিনি এটা সৰু ঘৰ, এইখিনি বহুত ফেন দিছে, মেক্সিমাম 15টামান ফেন আছে এইখিনি এটা ঘৰত। এইখিনি ঘৰটো চাই লওক, এইখিনি ঘৰত মানে এটা 15টামান ফেন দিছে। তো এইটো বেক চাইডত দেখুৱাই আছোঁ আপোনালোকক। তো বলক আপোনালোকক চাৰু চাইডত দেখুৱাই আছোঁ। যদি আপোনালোকে অহা নাই খাৰখোৱা ধাবাত, আপোনালোকে জল্দি আহক আৰু জল্দি আহি কেনে খাৰখোৱা ধাবাখন কেনেকুৱা আৰু কেনেকুৱা ধৰণৰ বস্তু ইয়াতে খাবলৈ পায় আপোনালোকে আহি কিনে চাই যাওক। এইটো বেক চাইড হয়। তো বলক মই ভিতৰলৈ যাই থাকোঁ। সেইটো বেক চাইড হয়। আপোনালোকে যদি ভাবিছে এতিয়া ধুনীয়াকৈ আমি আহি কিনে ধুনীয়াকৈ এতিয়া ৰুম চুম লৈ ধুনীয়াকৈ এতিয়া আমি ৰাতি থাকিম, এতিয়া বিন্দাছ থাকিব পাৰিব, কোনো ধৰণৰ টেনশ্যন নাই, বিন্দাছ মানে আৰু কি ক'ম আপোনালোকক। এইটো বেক চাইডৰ মানে নতুনকৈ আৰু বনাই আছে মানে ফেচিলিটিবিলাক আৰু এইটো ফুলৰ বাগিচা হয়। এইটো চাইডত এই চাইডত বহুত ধৰণৰ গছ গছনি আছে আৰু মই আপোনালোকক লৈ যাই আছোঁ মেইন পইণ্টলৈ। চাগে এইটো কিমান ধুনীয়া জেগা চাইছা আপোনালোকে। ইফালে মানে চব্জি খেতি যদি চব কৰে, ইফালে মানে চব্জি খেতি, যিকোনো চব্জি খেতি এটা কৰে। এইবিলাক বিল্ডিং হয়, এটা ভাড়া পায়, এটা ভাড়া থাকে মানুহ মানে যিকোনো ধৰণৰ মানুহ এতিয়া মানে ফেচিলিটি আছে। আপোনালোকে থাকিবলৈ ছিংগলো থাকিব পাৰিব, ডাবলো থাকিব পাৰিব, মানে আপোনালোকৰ কোনো টেনশ্যন নাই, এতিয়া বিন্দাছলি থাকিব পাৰিব। কিমান ধুনীয়া ধুনীয়া ঘৰ হয়, কিমান ধুনীয়াকৈ বনাইছে। এইবিলাক মানুহ ভাড়া আছে, বহুত মানুহ আছে, বহুত দূৰৰ পৰা মানুহ আহে। আৰু আপোনালোকে যদি বাইক আনিছে, বাইক এটা ষ্টেণ্ড কৰিব পাৰিব, মানে বাইক এটা ন টেনশ্যনলৈ থাকিব আৰু কোনো চিন্তা নহ'ব। চাৰিচকীয়া হওক বাইক হওক, এইটো খালী দেখা পাইছে তাতে চাৰিচকীয়া ৰাখে, এইটো এটা বাইক ৰাখে। এইটো বাহিৰলৈ যোৱা ৰাস্তা হয়, এইটো বাহিৰলৈ ওলাই যোৱা। এইটো হ'ল বেক চাইড। এইটো ৰেষ্টুৰেণ্টৰ বেক চাইড। আপোনালোকে যি বিচাৰে মানে এটা ইমান ধুনীয়া লাগিব আপোনালোকৰ বাস্তৱ আহিলে মানে। আৰু মই আপোনালোকক দেখুৱাইছোঁ, মানে বহুত ৰ'দ দিছে, শ্বৰ্টকাট আপোনালোকক মই দেখুৱাইছোঁ। আৰু সেইটো চাইডত আৰু কিমান ধুনীয়া ধুনীয়া বাগিচা, সেইটো বাহিৰৰ পৰাই দেখা পাইছে ৰেষ্টুৰেণ্টখন। মানে আগত সৰু আছিল, এতিয়া লাহে লাহে চব ডাঙৰ হৈ গ'ল। এইবিলাক ৰুম হয়, এইটো ৰুম ভাড়া পাইছে, টেনশ্যন নাই। এইটো ৰেষ্টুৰেণ্টৰ ৰুমবিলাকৰ বেক চাইড হয়, পিছফালে হয়। এইটো এইবিলাক নতুন গছ গছনিবোৰ ফুলৰ বাগিচা লগাইছে, মানে এতিয়া ফুল এতিয়ালৈকে ওলোৱা নাই, ওলাব, বাট এইবিলাক নতুনকৈ লগোৱা হৈছে। আৰু এইটো চাইডত যাওক, এইটো ৰেষ্টুৰেণ্টৰ ভিতৰতে হয়, চববিলাক বস্তু ভিতৰতে। এটা পুখুৰী আছে, মই শুনা পাইছোঁ বহুত ডাঙৰ ডাঙৰ মাছ আছে ইয়াতে। এইটো পুখুৰীটো হয়, পানী বহুত আছে, বাট পুখুৰীটো বেছি ডাঙৰ নহয়। আৰু এইটো ইফালে ঘৰ বনাই আছে মানুহ থাকিবলৈ, আৰু ধুনীয়াকৈ বনাইছে। আৰু আপোনালোকক বলক এতিয়া মই ৰেষ্টুৰেণ্টৰ ভিতৰলৈ গৈ থাকোঁ।
তো বলক এতিয়া ৰেষ্টুৰেণ্টৰ ভিতৰলৈ গৈ থাকোঁ। আৰু বহুত দীঘল আছে, আপোনালোকক মানে বহুত ৰ'দ দিছে, আপোনালোকক চববোৰ বস্তু দেখুৱাব নোৱাৰিলোঁ, এইটো হয়। ইমান ধুনীয়া ইমান ধুনীয়া ফেচিলিটি বনাইছে, আৰু ভিতৰত গ'লেতো আপোনালোকে ভাবিব যে ইমান ধুনীয়া ফেচিলিটি বনাইছে খাৰ খোৱা ধাবাত। নেচাৰেলি দেখি কিমান ধুনীয়া লাগিছে। এইফালে চাগে মানে বাহিৰত বহি কিনেও খাব পাৰে আপোনালোকে। এইটো 3টা জেগা আছে, 3টা জেগাত ধুনীয়াকৈ। এইটো আগতে এটা দেখা পাইছে, এটা দেখা পাইছে, ইয়াতে এটা আছে। তো আপোনালোকে যদি অহা নাই, আপোনালোকে বহুত মিছ কৰিব ভিডিঅ'টো চাই কিনে। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, চাই কিনে আপোনালোকে মোক কমেণ্ট কৰি কিনে জনাব কেনে লাগিছে মোৰ ভিডিঅ'টো। আৰু মই আপোনালোকৰ ৰেষ্টুৰেণ্টৰ ভিতৰলৈ লৈ যাই আছোঁ। আৰু এতিয়া কওক, এতিয়া বহিটো বিন্দাছ ল'ৰা ছোৱালী হওক, যিয়ে নহওক, গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড আহিলেতো এটা বহুত সুবিধা। আৰু আপোনালোকক কি জনাম, আপোনালোকে যদি আহিছে আপোনালোকে ভালদৰে জানিছে, আৰু যদি অহা নাই আপোনালোকে বহুত মিছ কৰি আছে। জল্দি আহি যাওক, আহি কিনে চাই যাওক আপোনালোকে। তো বলক এতিয়া মই ভিতৰলৈ গৈ থাকোঁ ৰেষ্টুৰেণ্টৰ। এইটো ৰেষ্টুৰেণ্ট হয়, কিমান ধুনীয়া লাগিছে ন চাওক। এতিয়া বাহিৰতো বহি থাকিব পাৰি, কোনো টেনশ্যন নাই। এতিয়া ৱাছৰুমবিলাক বহুত ডেঞ্জাৰ, এতিয়া মানে বহুত ধুনীয়া। আৰু এতিয়া বহি থাকিব পাৰি। এইটো বাই চাইড হয়, এইটো গেট হয়। এইটো বেক চাইড মানে ৰোড চাইড, আউট চাইড, এইটো মানে ওলাই যোৱা ৰাস্তা হয়। এইটো ৰাস্তাত ওলাই যাব পাৰে। তো বলক মই এতিয়া ৰেষ্টুৰেণ্টৰ ভিতৰলৈ গৈ থাকোঁ। তো বলক এতিয়া ৰেষ্টুৰেণ্টৰ ভিতৰলৈ গৈ আছোঁ। এইটো ৰেষ্টুৰেণ্টৰ ভিতৰ চাইড হয়। বলক গৈ আছোঁ ৰেষ্টুৰেণ্টৰ ভিতৰলৈ। এইটো ৰেষ্টুৰেণ্টৰ ভিতৰত আহিলোঁ। সেইটো ৰেষ্টুৰেণ্টৰ ভিতৰত হয়। চাওক কিমান ধুনীয়া ফেচিলিটি, মানে কিমান আৰু কি ধুনীয়া ফেচিলিটি বনাইছে। আপোনালোকে যি খাব খুজিছে তাকে পাব। এতিয়া মানে টেনশ্যন নাই, এতিয়া যি খাব খুজিছে আপোনালোকে তাকে পাব। এতিয়া কোনো ধৰণৰ টেনশ্যন নাই, এতিয়া বিন্দাছ খাব পাৰিব আপোনালোকে। আৰু বলক কিবা খাই লওঁ মই। এইফালে বনাই, এইফালে মানে কেছ কাউণ্টাৰ হয়। এইফালে আৰু চাওক আপোনালোকে চব পায়, এতিয়া মানে চব ধৰণৰ ফেচিলিটি পায় ইয়াতে। আৰু আপোনালোকে কি খাব বিচাৰিছে তাকে পাব। এতিয়া কোনো ধৰণৰ টেনশ্যন নাই, আপোনালোকে বিন্দাছ আহি কিনে এটা খাই যাব পাৰিব, কোনো ধৰণৰ টেনশ্যন নাই। এইটো খাৰখোৱা ৰেষ্টুৰেণ্ট, নামটো বাৰে মই কৈছোঁ, খাৰখোৱা ৰেষ্টুৰেণ্ট, দৰং ডিষ্ট্ৰিক্টত আছে। আপোনালোকে যদি কোনোবা অহা নাই, মিছ কৰি আছে, আপোনালোকে আহি যাওক। আহি কিনে আপোনালোকে ধুনীয়াকৈ খাৰখোৱা ৰেষ্টুৰেণ্টৰ খানাটো একবাৰ খাই যাওক, আপোনালোকে বহুত ভাল লাগিব। আৰু কি খাবলৈ আপোনালোকৰ মন, আপোনালোকে বিন্দাছ আহি খাই যাব পাৰিব। তো বলক মই এতিয়া কিবা অকণমান খাই লওঁ। মই খাৰখোৱাত আহি কিনে এটা বস্তু খাই বেছি ভাল পাওঁ, মিঠাই বেছি ভাল পাওঁ। আৰু বাটাৰ ক্ৰীম, এইটো বস্তু ভাল পাওঁ মই খাৰখোৱাত আহি খাই কিনে। আৰু খাৰখোৱাতো বহুত ধৰণৰ বস্তু আছে ভাল লগা, যাৰ যোনটো ভাল লগা আৰু যোনটো খাব খোজে সেইটোৱে খাব পাৰিব, কোনো টেনশ্যন নাই। টেনশ্যন মানে বিন্দাছলি বহি কিনে খাব পাৰিব। আৰু অল ৰাউণ্ডত আপোনালোকে খাবই আহক বা যি কৰিব আহক, বাট আপোনালোকে অল ৰাউণ্ডটো ঘূৰি চাব কেনেকুৱা ধৰণৰ ফেচিলিটি আছে, কেনেকুৱা ধৰণৰ আচলতে বস্তুটো কিমান ধুনীয়া লাগে। আপোনালোকৰ অল ৰাউণ্ডত আপোনালোকে ঘূৰি একবাৰ চাই ল'ব। তো বলক মই এতিয়া খাম। এতিয়া বাটাৰ ক্ৰীম আৰু এটা ORS লৈছোঁ মই খাই কিনে। আৰু কিবা খাম পিছত বাৰু। এতিয়া এইখিনি খাই কিনে মই আৰু ঘূৰিব লগা আছে, ঘূৰি কিনে পিছত মই খাই কিনে গুচি যাম।